Guwahati. Om Pusya Pusya. নমস্কাৰ স্বাগতম জনাইছোঁ পৃথিৱীৰ অন্যতম ক্ষুদ্ৰ নদীদ্বীপ উমানন্দৰ পৰা আমি টিকে শৰ্মা। আমি আজি আপোনালোকক ঘূৰি ঘূৰি দেখুৱাম এই উমানন্দ দ্বীপ তথা মন্দিৰ প্ৰাংগণ। সদাব্যস্ত পাণবজাৰৰ ফেৰী ঘাট। দৈনিক প্ৰতিদিনে এই ঘাটৰ পৰা বহু ফেৰী তথা জাহাজ উমানন্দ মন্দিৰ আৰু উত্তৰ গুৱাহাটীলৈ অহা যোৱা কৰে। আমাৰ আজি গন্তব্যস্থান উমানন্দ মন্দিৰ। জাহাজ ঘাটত ৰখাই থোৱা MV উমাচল নামৰ জাহাজখনত 12 বজাত যাত্ৰা কৰিম উমানন্দ মন্দিৰৰ দিশে। প্ৰতি আধা ঘণ্টাৰ মূৰে মূৰে ফেৰী তথা জাহাজ চলে এই ঘাটৰ পৰা মন্দিৰলৈ। কাউণ্টাৰত টিকট কাটি জাহাজৰ ডেকত উঠি পৰিলোঁ। টিকটৰ মূল্য জনপ্ৰতি 40 টকা আপ ডাউন। অলপ সময়ৰ ভিতৰতে জাহাজখন মানুহেৰে ভৰি পৰিল। সকলোৰে চকুৰ মুখে যেন ফুটি উঠিছে এক ৰোমাঞ্চকৰ অভিপ্ৰায়। জাহাজখন যেতিয়া চলিব ধৰিলে খুব ভাল লাগিছিল। দূৰত্ব বেছি নহয়, খুব বেছি 10 পৰা 12 মিনিটৰ বাট। তেওঁ ই এক মজাৰ অভিজ্ঞতা। ধীৰে ধীৰে জাহাজখন আগুৱাই গৈ থাকিল উমানন্দৰ দিশে। যিমানেই উমানন্দৰ কাষ চেপি গৈছে সিমানেই ভাল লাগিছে। অৱশেষত আহি পালোঁ উমানন্দ মন্দিৰৰ ঘাট। যাত্ৰীসকল এক এককৈ নামি যাব ধৰিলে মন্দিৰৰ দিশে। বিশাল শিলাখণ্ডৰ ওপৰত নিৰ্মিত এই উমানন্দ দ্বীপ তথা মন্দিৰ। আমি জাহাজ ঘাটৰ পৰা লাহে লাহে ওপৰলৈ উঠি গেট পাৰ হৈ সুন্দৰভাৱে থিয়কৈ থকা দীঘলীয়া চিৰিবোৰ দেখি মুগ্ধ নহয় নোৱাৰিলোঁ। ইয়াৰ সৌন্দৰ্য যিকোনো মানুহৰে নজৰ কাঢ়িবই কাঢ়িব। চিৰিৰে উঠি গৈ গৈ পাই গলোঁ মন্দিৰৰ মূল গেটৰ ওচৰত। দৰ্শনাৰ্থীসকলে ইয়াৰ পৰা পূজাৰ সামগ্ৰী ল'ব পাৰে আৰু চেণ্ডেল দুটা ৰখাৰ ব্যৱস্থা আছে। এইটো মন্দিৰৰ মূল প্ৰৱেশদ্বাৰ। প্ৰৱেশদ্বাৰ পাৰ হৈয়ে এইটো গণেশ মন্দিৰ। মন্দিৰৰ ভিতৰত আছে গণেশৰ জাগ্ৰত মূৰ্তি। দৰ্শনাৰ্থীসকলে ইয়াতে চাকি বন্তি জ্বলাব পাৰে। এইটোৱে মূল উমানন্দ মন্দিৰ। মন্দিৰৰ সন্মুখ ভাগত সুন্দৰভাৱে সজাই থোৱা আছে মহাদেৱৰ বাহন দুটি বলধ। এই মন্দিৰ ভাগ 1694 খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ নিৰ্দেশত গড়গাঁও সন্দিকৈ বৰফুকনে নিৰ্মাণ কৰিছিল। মন্দিৰৰ ভিতৰত আছে এটি গৰ্ভগৃহ আৰু ভগৱান শিৱ বাবাৰ এটি ৰূপৰ মূৰ্তি। গৰ্ভগৃহত প্ৰৱেশ কৰিবলৈ হ'লে দীঘলীয়া শাৰী পাতিব লাগে। অৱশ্যে যাত্ৰীৰ সংখ্যা কম হ'লে সহজে প্ৰৱেশ কৰিব পাৰি গৰ্ভ। মূল মন্দিৰৰ কাষতে আছে এটি মহাকাল মন্দিৰ। এই মন্দিৰটো আহোম স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই 1820 চনত নিৰ্মাণ কৰাইছিলে। বৰ্গ আকৃতিৰ 8কোণীয়া সৰু মন্দিৰটোৰ ভিতৰত আছে শিৱলিংগ আৰু বাবাৰ মূৰ্তি। পিছত হ'ল বিষ্ণু। তাৰ পিছত হ'ল মেইন বাবা শিৱ বাবা, অন্নপূৰ্ণা, মহাকাল, বৈদ্যনাথ, হৰগৌৰী, তলত আছে হুনু। মন্দিৰ প্ৰাংগণৰ চৌহদতে আছে এখন সুন্দৰ আহল বহল চোতাল। ইয়াতে মানুহ বহিবৰ কাৰণে আসনৰো ব্যৱস্থা আছে। চোতালৰ পূব কোণত আছে বৈদ্যনাথ মন্দিৰটি। এই মন্দিৰৰ ভিতৰত আছে বাবা ভোলানাথৰ ত্ৰিশূল আৰু শিৱলিংগ। এই মন্দিৰ প্ৰাংগণত আছে এটি ৰন্ধন কক্ষ। ইয়াত প্ৰতিদিনে ভোগ বনোৱা হয়। আছে এটি বিশাল ভোজন কক্ষ। এইটো হৰগৌৰী মন্দিৰ। মন্দিৰৰ ভিতৰত শিৱলিংগ আৰু দেৱী পাৰ্বতীৰ মূৰ্তি আছে। কথিত পৌৰাণিক জনপ্ৰবাদ মতে পাৰ্বতী বা উমাক আনন্দ দিবৰ কাৰণেই হেনো এই দ্বীপটো মহাদেৱে সৃষ্টি কৰিছিলে। সেইকাৰণে এই ঠাইৰ নাম উমানন্দ বা উমাধাম। এই মন্দিৰটি আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহই নিৰ্মাণ কৰাইছিলে। কালিকা পুৰাণ আৰু যোগনীতন্ত্ৰত উল্লেখ কৰা মতে এই দ্বীপটোক ভীষ্মাচল বা ভীষ্মাকুল নামে জনা যায়। এই দ্বীপটো দূৰৰ পৰা দেখিবলৈ মৰা চৰাইৰ নিচিনা, সেয়ে ইংৰাজসকলে ইয়াক ময়ূৰ দ্বীপ বুলিছিল। প্ৰতিদিনে উমানন্দ মন্দিৰলৈ অসম তথা ভাৰতবৰ্ষৰ নানান ঠাইৰ পৰা দৰ্শনাৰ্থী আহে। প্ৰতি বছৰে শিৱৰাত্ৰিত ইয়াত বিশেষ মেলা হয় আৰু বহু মানুহৰ সমাগম হয়।
মূল উমানন্দ মন্দিৰৰ কিছু নিলগতে আছে এটি হনুমান মন্দিৰ। এই মন্দিৰতো দৈনিক পূজা অৰ্চনা আগবঢ়োৱা হয়। এই দ্বীপত মন্দিৰৰ উপৰিও ইয়াৰ চাৰিওদিশৰ প্ৰাকৃতিক সৌন্দৰ্য সঁচাই অতুলনীয়। মন্দিৰৰ চাৰিওদিশে দৰ্শনাৰ্থীসকলক ঘূৰিবৰ কাৰণে সুন্দৰ চিৰিৰ ব্যৱস্থা আছে। দ্বীপটোৰ আন এটি আকৰ্ষণ হ'ল ইয়াত মুক্তভাৱে বিচৰণ কৰা বাৰে বৰণীয়া নানান চৰাই চিৰিকটিবোৰ। মন্দিৰৰ চাৰিওদিশৰ সেউজীয়া গছ গছনিৰ প্ৰাকৃতিক শ্যামল পৰিৱেশ, নানান প্ৰজাতিৰ চৰাই চিৰিকটি কলকলনি আৰু বহনীমান মহাবাহু ব্ৰহ্মপুত্ৰৰ গভীৰ স্ৰোতধাৰা, এই সকলো মিলি সঁচাই এক মনোমুগ্ধকৰ পৰিৱেশ। এই সকলোবোৰ চাই মেলি এইবাৰ ভূখণ্ডৰ দিশে উভতাৰ পালা। উভতিমান ফেৰীতে উভতি আহিলোঁ। এই সামান্য পথত অসামান্য যাত্ৰা মনত থাকিব চিৰ জীৱন। ফেৰীৰ পৰাই চাই পঠিয়ালোঁ আৰু এবাৰ উমানন্দৰ দিশে।